তো গাইজ ওয়েলকাম টু মাই মিনি ব্লগ। তো গাইজ আজি আমাৰ গাঁৱত পোন প্ৰথমৰ বাবে পিজু হাজৰিকা আহি আছে। তো গাইজ মই মানে আজি পিজু হাজৰিকাক চাম বুলি ঘৰৰ পৰা ওলাইছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো গাইজ মই ফাইনেলি আহি পালোঁ মিটিঙত। তো কেতিয়া আহে প্ৰায় 3টা বাজি গ'ল, এতিয়ালৈকে অহা নাই, আহিব বুলি কৈ আছে। তো যিজনৰ কাৰণে মই আজি চোৱাৰ পিছতহে যাম। তো গাইজ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। তো গাইজ এইফালে বহু সময় ধৰি অপেক্ষা কৰাৰ পিছত তো ফাইনেলি আহি পালে পিজু হাজৰিকা। তো গাইজ আৰু আপোনালোকক কি ক'ম, সকলো মানুহে একেলগতে চিঞৰ বাখৰি কৰি আছে ন, আৰু মানে কি ক'ম বহুত ভাল লাগিছে দেই। তো আপোনালোকে কোনে কোনে পিজু হাজৰিকাক চাইছে, নিজ চকুৰে চাইছে, কমেণ্ট বক্সত কৈ যাব। তো গাইজ এইফালে মই মোৰ জীৱনৰ পোনপ্ৰথমে পিজু হাজৰিকাক নিজ চকুৰে দেখিবলৈ পাইছোঁ। এইফালে পিজু হাজৰিকাই ভাষণ দিবলৈ ৰেডি হৈছে। তো ভলক শুনো কি কয়। বাল্য বিবাহৰ বিৰুদ্ধে আমি কওঁ, তেতিয়া কোনোবাই কৈ দিয়ে আমি বোলে মুছলমান বিৰোধী। এনেকুৱা হয় নেকি কওক? এনেকুৱা হয় নেকি কওক? আমিতো বাল্য বিবাহৰ ক্ষেত্ৰত কাকো ৰেহাই দিয়া নাই। যোনে বাল্য বিবাহ কৰিছে তাকে জেলত পঠাইছো নে নাই কওক? আৰু পঠাম, ভাল পালো বেয়া পালো, মুঠতে বাল্য বিবাহ নামৰ এই বৰবিধ আমাৰ সমাজৰ পৰা নাইকিয়া কৰিব। ছোৱালী পঢ়াবই লাগিব, ল'ৰা পঢ়াবই লাগিব। সেইকাৰণে কি কৰিছো আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী কি কৈছো ফৰ্ম ফিল-আপ কি কৰিছো, দিছো নে নাই কওক? হায়াৰ ছেকেণ্ডাৰী পঢ়িলে এডমিশ্যনৰ ফিজ বিনামূলীয়া দিওঁ নে নিদিওঁ কওক আপোনালোকে? BA পঢ়িলে বিনামূলীয়া এডমিশ্যন ফিজ দিওঁ নে নিদিওঁ কওক আপোনালোকে? এই বছৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিসকল ল'ৰাই BA BSc পাছ কৰিব মাহত তেওঁলোকক ২,৫০০ টকা দিব, যেনে কিবা এটা কৰিবলৈ শক্তি পায়। আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমত আমি অসমৰ প্ৰায় 2 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছো। এই ৰূপহীত পোৱা নাই? ৰূপহীত নিশ্চয়কৈ কোনোবাই পাইছে? এইবাৰ আমি কি কৰিছো, এইবাৰ এই 4.5 বছৰত আমি 4 বছৰত কি কৰিলো, অসমৰ 1.5 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলো। কোনোবাই ক'ব পাৰিব নেকি ক'ৰবাত আমি টকা খাই চাকৰি দিলো? কোনোবাই এটা মাইকেলালে ক'ব পাৰিব যে পিজু হাজৰিকাই টকা খালে, জিতু গোস্বামীয়ে টকা খালে, ৰূপক শৰ্মাই টকা খালে আৰু ঘৰৰ মানুহবিলাকক চাকৰি দিলে? ক'ব পাৰিব নেকি কওক? ক'ব পাৰিব নেকি কওক? কংগ্ৰেছৰ দিনা চাকৰিবিলাক কেনেকৈ হৈছিলে কওকচোন? কংগ্ৰেছৰ দিনা চাকৰিবিলাক কেনেকৈ হৈছিলে কওক? দালালবিলাকক ধৰিব লাগিব। তো গাইজ এইফালে চাওকচোন, এজন মানুহে কি ধুনীয়া এটা শায়ৰী কৈছে, পিজু হাজৰিকাও লগতে হাঁহি দিছে। যোনে ভালকে লিখিব কি চাকৰি পাব, হয়নে? আচ্ছা লিখো নকৰি ले लो, হয়নে নহয়? আগতে কি আছিলে, মাল দেখো তামাশা দেখো, মাল দেখো নকৰি ले लो। এতিয়া কি আচ্ছা লিখো और নকৰি ले लो, হয়নে নহয় কওক? হয়নে নহয় কওক? এইটো কৰি যদি ভাল হ'ল নে বেয়া হ'ল কওক? এইটো ভাল হ'ল নে বেয়া হ'ল? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ ক্ষমতা কমালে। মইতো আচৰিত পালো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আজি পিজু হাজৰিকাৰ ভাষণ শুনি বহুত ভাল লাগিছে দেই, মানে বহুত ফূৰ্তি কৰিছে আৰু লগতে সকলো মানুহো ফূৰ্তি কৰিব পাৰিছে।